নমস্কাৰ হেল্ল' ডক্টৰক সকলোকে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই বিকাশ হয় বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সমাধান দি আহিছে আমাৰ ষ্টুডিঅ'ত বিভিন্ন খ্যাতনামা চিকিৎসক আমাৰ মাজতো আজি এনেকুৱা এজন ব্যক্তি উপস্থিত আছে যিয়ে কোনো শিক্ষাগত অৰ্হতা নোলোৱাকৈ অসমত বৰ্তমান চিকিৎসা জগত ক্ষেত্ৰখনত বুলি ক'ব লাগিব নিজৰ নাম সুপ্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আমি সেইজন ব্যক্তিক চিনাকি কৰি দিছোঁ মৃগাংকৰ পাঠক হয় নমস্কাৰ পাঠক ডাঙৰীয়া কেনেকুৱা লাগিছে আপোনাৰ আজি আমাৰ ষ্টুডিঅ'ত আহি কিনে বহুত ভাল না ভাল কৰি দিছো স্বাগতম জনালো আপোনাক আমাৰ ধন্যবাদ হয় আপুনি বৰ্তমান কেনেকুৱা ধৰণৰ প্ৰেক্ষাপটত সৃষ্টি কৰিব খুজিছে মোৰ এটাই কথা যে ঘৰুৱা বিধানেদি মানুহ কেনেকৈ মই বেমাৰৰ পৰা মুক্ত কৰিব পাৰোঁ সেইটোৱে মোৰ কথা হয় আপোনাৰ শিক্ষাগত অৰ্হতা বেছি নাই বেছি নাই মই আণ্ডাৰ মেট্ৰিক পাছ আপুনি আণ্ডাৰ মেট্ৰিক পাছ কৰি এনেকুৱা এটা ডাঙৰ কাম কৰিবলৈ সাহস কৰিছে আপুনি সাহস বোলা বস্তু নাহে না কৰি দিছো মই আপুনি বস্তুটো কেনেকুৱা ধৰণৰ তাৰমানে বনৌষধি ঘৰৰ যিবিলাক সচৰাচৰ ব্যৱহাৰ নহয় মানুহে মানে নাভাবে যে এইটো বস্তু ব্যৱহাৰ কৰিম নে নকৰিম সেনে ধৰণৰ বস্তু মই লৈ ঔষধত পৰিণত কৰিছে নিখনতে ক'ব লাগে আপুনি চিকিৎসকক হুংকাৰ দিছে বুলি ক'ব লাগিব নাই চিকিৎসকক হুংকাৰ দিয়া কথাটো মই একেবাৰে এইটো কথা নহয় মই চিকিৎসক যাওঁ যিবিলাকে মোৰ বেমাৰৰ পৰা ভাল নাপায় যাব চিকিৎসক কিন্তু মোৰ বেমাৰত ভাল পাব গেৰাণ্টি হয় দেখিছে কি উৎসাহ নিজৰ আত্মবিশ্বাস বহুত আছে এইজন ব্যক্তিৰ অসমত সেইকাৰণে বৰ্তমান সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ দৰ্শকসকলক পুনৰ কৈছোঁ আজি আমাৰ হেল্ল' ডক্টৰ উপস্থিত আছে অসমৰ জনপ্ৰিয় আচাৰ্য বুলি ক'ব লাগিব মৃগাংকৰ পাঠক ডাঙৰীয়া আমাৰ ৰাইজসকলে ফোন কৰিব পাৰিব কথা পাতিব পাৰিব আমাৰ টেলিভিছন স্ক্ৰীনত তলত নম্বৰটো দিয়া হৈছে 84865444 নম্বৰটোত আপোনালোকে ফোন কৰি আমাৰ পাঠক ডাঙৰীয়াৰ পৰা তেওঁৰ বিধান জানিব পাৰিব হয় ডাঙৰীয়া আহিছোঁ যে আপুনি এই বস্তুবোৰ কেতিয়াৰ পৰা আৰম্ভ কৰিছে এনে কেতিয়াৰ পৰা মই যেতিয়া এইটো দুইবাৰ ফেইল কৰোঁ তেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আপোনাৰ তাৰমানে সৰুৰ পৰা ইচ্ছা কৰিছিল মই ভাবিছিলোঁ পঢ়া শুনাততো নাই জংঘলত ঘূৰি তেতিয়া এটা যদি বস্তু আনি যদি মানুহ ভাল কৰিব পাৰোঁ তেতিয়া কথা হয় আমি ফোন অহাৰ আগতে মোৰ কেইটামান আমাৰ নিজৰ প্ৰশ্ন এটা সেইটো সুধিছোঁ আমাৰ জেগা সচৰাচৰ জ্বৰ কাহটো হৈ থাকে বেছি এই জ্বৰ কাহৰ বাবে আপুনি এনে সচৰাচৰ কি ধৰণৰ বিধান দিব খুজিব এতিয়া আপুনি চাওক জ্বৰ কাহ জ্বৰ বস্তুটো ৰিলেটিভ বস্তু ন এতিয়া কি কৰিব আপুনি হয় আপুনি মিঠি গুটি চিনি পায় মিঠি গুটি হয় আৰু এটা কি কৰিব আপুনি মিঠি গুটিটোৰ 1 কেজি মানৰ এটা টোপোলা বনাব টোপোলা বনাই গলত ওলোমাই লৈ বাহিৰত যাব কিহৰ টোপোলা দিব টোপোলাটো মানে কাপোৰ হয়তো আমি কথা পাতি আপোনাৰ লগত এই কি বাহিৰত যোৱাৰ লগে লগে যে বাহিৰৰ যি বীজাণু সেই বীজাণুটোক যুঁজিবৰ কাৰণে ৰক্ষা কৰিব এতিয়া এই যিটো মই টোপোলাৰ কথা ক'লো এই টোপোলাটো মোৰ এটা .com আছে mrigankorpathak.com ৱেবছাইট তাতে আপুনি পায় দৰ্শকসকলক ক'ব লাগিব যে mrigankorpathak.com ত আপোনাৰ যে প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব নিখন হয় মূল্য একদম বজাৰ মূল্যতকৈ একদমেই হ্ৰাস কম আৰু একদম কম আৰু আমাৰ জ্বৰটো হ'লে আপুনি কাহৰটো বিধানটো কেনেকুৱা হ'ব এতিয়া চাওক মই জ্বৰটো ক'লো জ্বৰটো বাহিৰত গলত টোপোলাটো ল'ব এতিয়া কাহ হ'লে টোপোলাটো ভিতৰত ল'ব মানে কাপোৰৰ ভিতৰত এইটো একদম বেলেগ ধৰণৰ বস্তু কিমান মান দিন এইটো কৰিব লাগিব এইটো আপুনি 2-3 মাহ কৰক ভাল হৈ যাব জ্বৰ নোহোৱা হৈ যাব একদম কোনোদিন জ্বৰ ক'ব লাগিব সুন্দৰ আমাৰ বাখ্যা দাঙি ধৰিছে আৰু এই মুহূৰ্তত আমাৰ এটা ফোন আহিছে হয় হেল্ল' কোনে কৈছে আপুনি হেল্ল' হয় মই বৰপেটাৰ পৰাই হৰকান্তই ক'লোঁ হয় আপোনাৰ সমস্যাটো জনাব মোৰ সমস্যাটো হ'ল বিৰাটেই গেষ্টিক বহুতো বিৰাটেই গুৰুত্বপূৰ্ণ কথা গেষ্টিক মোৰো আছে আমাৰ সকলোৰে থাকে বুলি ক'ব লাগিব এতিয়া চাওক গেষ্টিক যিটো বস্তু তেল চেল পৰা বস্তুবিলাক খালে বহুত এতিয়া আপুনি কি কৰিব কেঁচা হালধি বজাৰ মূল্যতটো নহয় বজাৰত যিটো পায় কেঁচা হালধি আপুনি পাব বেপাৰী আনে তৰকাৰী বেপাৰী এই কেঁচা হালধি পটাত বঢ়িয়াকৈ পেচি ল'ব পেচিব লাগিব পেচি পানী 2 টোপালমান দি অলপমান বস্তুটো জেতুকা টাইপ কৰি ল'ব কৰি চোলাটো দাঙি 2 বাৰ 3 বাৰ এনেকৈ লেপন দিব দি পিনে আপুনি কি কৰিব আপোনাৰ কি আছে চূণৰ যিটো পানীটো আমাৰ নৰ্মেল পানীত মিক্স কৰিব নালাগে ডাইৰেক্ট সেই পানীটোৱে খাই দিব 2-3 বাৰ 3 বাৰ ট্ৰাই কৰক গেষ্টিক চূণৰ পানীটো খাই দিব অলপ একদম 2 মাহ হ'ব লাগিব 2 মাহ ট্ৰাই কৰক পুৰা বন্ধ গেষ্টিক পলাই যাব একদম হয় এইটো বহুত গুৰুত্বপূৰ্ণ কথা গেষ্টিক সকলৰ বাবে সুখবৰ আনি ওলাইছে আমাৰ পাঠক ডাঙৰীয়া এতিয়া আৰু চিকিৎসকৰলৈ ৰখি থাকিব কাম নাই মেডিচিনলৈ ৰখি থাকিব কাম নাই আহি পৰিছে আমাৰ পাঠক ডাঙৰীয়া এই মুহূৰ্তত আৰু এটা ফোন কল আহি পৰিছে হয় কোনে কৈছে ঠিকনাটো ক'ব হয় মই লখিমপুৰৰ পৰা হুথুৰা বেঙাই ক'লোঁ হয় হুথুৰা ডাঙৰীয়া আপোনাৰ সমস্যাটো জনাব হয় মোৰ শৌচটো নোলোৱা হৈছে 5 দিনমান হ'ল একেবাৰে বিৰাট টান গুৰুত্বপূৰ্ণ কথা হৈছে হয় আপোনাৰ জনাব আপোনাৰ সমাধানটো
হয় আপুনি কি কৰিব নতুন লোহা এডাল ল'ব দোকানৰ পৰা নতুন লোহা বুজিটো পাইছে নতুন লাগিব পাতত লোহাডাল কি কৰিব এৰা গছৰ পাত চিনিটো পাইছে কি পাইলে আপোনাৰ ওচৰত পাব পাই যাব ৱেবছাইট ৱেবছাইটৰ পেকেট চিষ্টেমত এৰা গছৰ পাত পায় এই এৰা গছৰ পাত লোহাডালত বঢ়িয়াকৈ মেৰুৱাই ল'ব লৈ তুলসী গছৰ পাত পানীত দি ছিটাব ছিটে একদম হয় বুজিটো পাইছে চাগে আপোনালোকে কি কৰিব লাগিব এইটো সমস্যা নোহোৱা নহয় মোৰো হয় কেতিয়াবা এতিয়া মই ব্যৱহাৰ কৰি নিখনদেহে হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আমাৰ এই মুহূৰ্তত আমি বাণিজ্যিক বিৰতি লৈছো বিৰতিৰ পিছত আকৌ উভতি আহিম চাই থাকিব হেল্ল' ডক্টৰ বিৰতিৰ পিছত স্বাগতম জনাইছো এডিবি নিউজলৈ আপুনি চাই আছে বিকাশ বৈদ্যৰ সৈতে হেল্ল' ডক্টৰ আজি আমাৰ মাজত উপস্থিত আছে আচাৰ্য মৃগাংকৰ পাঠক হয় পাঠক আকৌ স্বাগতম জনাইছো আপোনালৈ হয় ফোন কল অহাৰ আগতে আপোনাৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে মোৰ আমি এইটো সুধিব ওলাইছো এই মুহূৰ্তত হয় দেখা পাইছে ডায়াবেটিছৰ পেচেণ্টটো আমাৰ দিনক দিনে বৃদ্ধি পাই গৈছে ডায়াবেটিছ ৰোগটো বাঢ়ি গৈছে এই বিষয়ত আপোনাৰ কি বিধান দিব এতিয়া আপুনি চাওক ডায়াবেটিছ বস্তুটো হ'ল মিঠা মিঠা বহুত সেৱন হয় আপুনি কি কৰিব চাহৰ লগত সদায় 2 চামুচকৈ গোমূত্ৰ যোগ দি চাহকাপ খাব পাৰে গোমূত্ৰ মিক্স কৰিব লাগিব হয় দেখিছে গোমূত্ৰটো আমাৰটো চহৰতটো ইমান পোৱা নাযায় এইবিলাক একো টেনচন ল'ব নালাগে মোৰ .com-ত এভৰিথিং হিয়াৰ সকলো পোৱা যায় আৰু গতিকে দেখা পাইছে আপুনি সুলভ মূল্যতে পোৱা যায় আৰু আপোনাৰ এটা প্ৰশ্ন সুধিব গৈছে আপোনাৰ পানী খোৱা চিষ্টেমটো বেলেগ ধৰণৰ কি হ'ব এইটো ভাল লক্ষ্য কৰিছে আপুনি পানী খালে সদায় খাব লাগে চুহি চুহি আপুনি দেখাই দিব দিলে ভাল হয় আৰু দেখাই মানে কেনেকৈ খাব চুই খাব লাগে বুলি ক'ব লাগিব দৰ্শকসকলে যে পানী খোৱাত আপুনি যেনে খাই আমাৰ সলনি কৰক আমাৰ পাঠক ডাঙৰীয়াই নতুন ধৰণৰ শিকাইছে পানী কেনেকৈ খাব লাগে চুই খাব লাগে এই মুহূৰ্তত ফোন কল আহি পৰিছে হয় হেল্ল' হয় মই পাকল কৰ্ণাৰ পৰা লটতৈ গ'লো হয় লটনে তত্ত্ব ডাঙৰীয়া কি ক'লে আমি ভাল নামটো ভালকৈ ধৰিব নোৱাৰিলেও আপোনাৰ সমস্যাটো জনাব হয় মোৰ সমস্যাটো হৈছে কি মই জিভাখনৰ পৰা একো সোৱাদেই নাপাওঁ না তিতা না কেঁহা না মিঠা হয় ডাঙৰীয়া ধন্যবাদ ফোন কৰাৰ বাবে এইটো Problem গম্ভীৰ সমস্যা দেখা পোৱা যায় আমাৰ এইটো জিভাৰ সোৱাদ নাপায় তেওঁ এইটো এই বিষয়ত কেনেকুৱা ধৰণৰ বিধান দিব আপুনি খুজিব এইটো বিধানত আপুনি কি কৰিব আধা কাপ পানী ল'ব আধা কাপ পানীৰ লগত চূণৰ পানী অলপ মিক্স কৰিব চূণ পানী আৰু গোমূত্ৰ অলপ মিক্স কৰিব মিক্স কৰি আপুনি জিভাখন 15 মিনিট কৰি 3 মাহ ট্ৰাই কৰক ভাল হৈ যাব 3 মাহ ট্ৰাই কৰি ভাল হৈ যাব ন এইটো সোৱাদ জিভাৰ সোৱাদ নাপায় এইটো ব্যৱহাৰ কৰি পাৰিব এতিয়া আমাৰ টাইম হাতত কম হৈ আহিছে আপোনাৰ অলপ পাৰ্সোনালি কথা জানিব খুজি নিশ্চয়তে আপোনাৰ এনে ক'ত ধৰণৰ ব্যৱসায় আপোনাৰ সৃষ্টি কৰিছে আমাৰ অসমৰ বাহিৰত ব্যৱসায় মোৰ বহুত জাগাত আছে হংকঙৰ চকটো চিনি পায় আপুনি হংকঙৰ চকটোৰ প্ৰায় ট্ৰেইনিং কেটি যে আমেৰিকা পায় সেই চকটোত মোৰ বহুত ঘোঁৰা আছে ঘোঁৰা আছে আপুনি তাতে আপুনি কেনেকুৱা ধৰণৰ ব্যৱসায় কৰে মানে ঘোঁৰাটো এদিকাৰে গৈছোঁ মানে পেট্ৰলৰ দাম বহুত বৃদ্ধি বহুত সেই পেট্ৰল গাড়ী চলাই মানুহক গাড়ী পুৰা হাতে ঘোঁৰা পঠাই আপুনি তাৰমানে এতিয়া তাৰমানে চিকিৎসাৰ উপৰিও আপোনাৰ বেলেগ ধৰণৰ ব্যৱসায় আছে নিখনদেহে আপোনাৰ ইয়াত অসমত আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবলৈ ভাবিছে অসমতো এনে ধৰণৰ প্ৰচেষ্টা কৰিছে এতিয়া আপুনি জাপানৰ খুঁটাটো চিনি পায় লাইটৰ খুঁটাটো সেই লাইটৰ খুঁটাটো এনেকৈ 3 পাক মাৰিব 3 পাক মাৰি চিধাই আহি যাব তাতে মোৰ ঘোঁৰা আছে 3 পাক মাৰিলে পাই যাব 3 পাক মাৰি আৰু চিধাই আহিব লাগিব আপুনি আহিলে আমাৰ ব্যস্ততাৰ মাজতো আমাক সময় দিলে তাৰ ধন্যবাদ জনালো ডাঙৰীয়া হয় আপোনালোকক আপোনাৰ সুলভ মূল্যৰ বিধান দিছে আপোনাৰ যদি দৰকাৰ হয় এনেকুৱা ধৰণৰ বিধান যদি উপযোগী বুলি ভাবে ৱেবছাইটৰ নামটো আৰু এবাৰ কৈ দিবচোন mrigankopathak.com হয় এই ৱেবছাইটটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু বস্তু ক্ৰয় কৰিব পাৰিব সুলভ মূল্যৰ আপোনাৰ জীৱন বচোৱাৰ বাবে উৎকৃষ্ট বুলি ক'ব লাগিব আপোনালোকে শ্ব'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানতে সামৰো হেল্ল' ডক্টৰৰ পৰা মই বিকাশটো এতিয়া বিদায় মাগিলো ধন্যবাদ ভালে হ'ল বস্তুটো হয় ভিডিঅ'টো যাতে কোনোৱে সমালোচনা নকৰে ভিডিঅ'টো চাই ভাল পাব বুলি আমি কাকো ইয়াত হাৰ্ড কৰা নাই জাষ্ট ফৰ ফান আমি ধেমালিৰ কাৰণে কৰিলোঁ আৰু এটা কথা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰক শ্বেয়াৰ কৰক যিমান পাৰে আৰু এই ভিডিঅ'টো যদি একদম ভাল লাগিছে যারা কমেন্ট কৰক আৰু আমি নেক্সট পাৰ্টটো বনাবৰ কাৰণে সাজু আছো যদি আপুনি কমেন্ট দিব পৰৱৰ্তী খণ্ডটো বনাবৰ বাবে ধন্যবাদ আমি ধেমেলা বন্ধু Tell me pretty lies, look me in the face, tell me that you